এটা নিউ ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো সকলোকে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই এইটো ব্লগত বা এইটো কমেডি এছাম ভিডিঅ'ত মই চিৰিয়েলো বনাই ৰাখিম আৰু ব্লগো বনাই ৰাখিম। আপোনালোকে কোনটো ভাল পায় আপোনালোকে কমেণ্ট কৰি নিশ্চয় মোক জনাব। আৰু আমাৰ লগত আছে এয়া বাবু, এই আমাৰ গুৱাহাটীৰ কিন্তু বৰ লাজুকীয়া। আৰু এইবিলাকে এইটোৱে আমাৰ ঘৰ, এইটো আমাৰ লেট্ৰিন, এইটো কমপ্লিট হোৱা নাই। আৰু আমাৰ এই গাহৰি চানা, এইবোৰ গাহৰি চানা আৰু এইটো মাকা এনেকে। আৰু কোনোবা যদি লাগে যদি এয়া মই দেখি দিছোঁ, নাম্বাৰটো যোগাযোগ কৰিব পাৰি। এয়া গাহৰিৰ চানা যদি কাৰোবাক যদি লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে। এয়া এইটো এটা মাক। আৰু আমাৰ ৰাতি গধূলি হ'লে আমি এইবিলাকক এই গাহৰিকেইটাক আমি ইয়াত ভৰাওঁ। ইয়াতে এটা, এই দুটা, তিনিটা, চাৰিটা, পাঁচটা, আমাৰ এয়া 5টা ৰুম আছে। এই দুটা ডাঙৰ আৰু বাকীকেইটা সৰু সৰু। ইয়াতে এই দুটাত কোনো একো নাই, আৰু এইটোতো একো নাই, এইটোতো একো নাই। আৰু এয়া এই দুইজনী গাহৰি আৰু এইটো আৰু এইটো গাহৰি এনেকে আমি ৰাখোঁ। এনেকে এতিয়া বান্ধি ৰাখিছোঁ। আৰু আমাৰ কাষতে এই গাহৰিৰ ফাৰ্মৰ কাষতে দুটা পুখুৰী, এইটো এটা পুখুৰী আৰু এইটো এটা পুখুৰী, আৰু আগফালে এটা পুখুৰী আছে। আপোনালোকক নিশ্চয় দেখুৱাম। আৰু মোৰ এই ভিডিঅ'ৰ জৰিয়তে মই কেনেকৈ থাকোঁ, মই কিদৰে থাকোঁ আপোনালোকে কেৱল দেখি থাকিবলৈ পাব। আৰু এয়া গুৱাহাটীৰ বাবু। আৰু গাইছ, আৰু এয়া আমাৰ গৰু দুজনী আছে, এইজনী আৰু এইজনী গাহৰি মানে গৰু। আৰু এয়াই আমাৰ ঘৰৰ পৰিৱেশ। আপোনালোকে তাকে গেলি মই যাই আছোঁ, আপোনালোকে কেৱল কণ্টিনিউ ভিডিঅ'টো চাই থাকক। আপোনালোকক যদি এয়া গাহৰিৰ চানা যদি লাগে, কণ্টেক্ট নাম্বাৰ মই দি দিছোঁ, আপোনালোকে যোগাযোগ কৰিব পাৰে। এয়া আমাৰ ঘৰৰ পৰিৱেশ। তেতিয়া যে মই দেখুৱাইছিলোঁ এইটো পুখুৰীৰ লগত এইটো পুখুৰী, আমাৰ 3টা পুখুৰী আমাৰ তিনিটা পুখুৰী, 3জনী নহয়। আৰু এই পুখুৰীৰ কাষত এয়া আমাৰ এই খেতিয়কসকলে এয়া ৰুইছে। আৰু কি ধুনীয়া গছ-গছনি, এইবোৰ গছ-গছনি। আৰু এইটো ভিডিঅ' দিয়াৰ পিছত আমাৰ গুৱাহাটীত মই যাম, গুৱাহাটীৰ ভিডিঅ' আহিব। আমাৰ মাহীৰ বিয়া আহি আছে। সেই ভিডিঅ' পোৱাৰ লগে লগে আপোনালোকে মৰমৰ জানমণি আমি বনাম। মৰমৰ জানমণি বুলি এখন এছামিছ ফিল্ম। আপোনালোকে কেৱল মৰম দিব, এছামিছ ফিল্ম লাভাৰ। আৰু মৰমৰ জানমণি বুলি আহিব, আপোনালোকে কেৱল মৰম দিব, মোক উৎসাহিত কৰিব। আৰু এইখিনিয়ে মোক কেৱল মই কষ্ট কৰি যাম, আপোনালোকে কেৱল মৰম আৰু আশীৰ্বাদ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। এয়া আমাৰ কঠীয়া ৰুলে আমাৰ খেতিয়কসকলে। আৰু এইবিলাকে সুন্দৰ পৰিৱেশ। আৰু ইমান ধুনীয়াকৈ আকাশখন কি ধুনীয়া হৈ আছে। এয়া সূৰ্যটো দেখিবলৈ অলপমান হেৰিয়ান লাগিছে, তথাপিও কথা নাই, কি ধুনীয়া লাগিছে।
এয়া পৰিৱেশ, গাঁৱৰ পৰিৱেশ মোৰ ইউটিউব চেনেলত পাব আপোনালোকে। আৰু বহুতে মৰম দিছে, চেনেল দিছে আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, লাইক কমেণ্ট। আৰু এই বাবু দেখিছেনে, তাৰমানে গুৱাহাটীত এইবিলাক নাপায় নে, নাপায় যে সেইকাৰণে এইবিলাকে কৰি আছে ই। কি কৰিব আৰু গাইছ, ইনকে আৰু আমাৰ ল'ৰাৰ জীৱন যাত্ৰা। মৰমৰ জানমণিখন চাবলৈ নাপাৰিব, আহি আছে অতি শীঘ্ৰে। এতিয়া মই গান লগাই আপোনালোকক দেখুৱাই আছোঁ। প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা। আৰু আহি আছে আমাৰ মাহীৰ বিয়াৰ ভ্লগ, আপোনালোকে কেৱল মৰম দিব। বাই বাই।